টু মাই ইউটিউব চেনেল জ্যোতি ব্লগছ আৰু আজি আমি গৈ আছোঁ মঙলদৈ হোম টাউন যিখন নেকি আমাৰ মঙলদৈ টাউন ওচৰতে আছে আমি গৈ আছোঁ আৰু পূজাৰ উপলক্ষে কাপোৰ কিনিব গৈ আছোঁ মোৰ নহয় কাপোৰ কিনিম ভাইটি এই যে মলয় মোৰ লগত যে ভিডিঅ'বিলাকত যি থাকে প্ৰতিটো মুহূৰ্ততে থাকে সি তাৰ কাপোৰ কিনিব আজি কাপোৰ কেনেকুৱা কাপোৰ কিনে চাই থাকিব আৰু এতিয়াকৈ গাড়ীখন চলাব দিছোঁ পূৰা এইটো পিন্ধি লৈছে ডাগৰা আছে ISI মাৰ্ক থকা মাল এইটো চাই লওক ISI মাৰ্ক আছে টেনশ্যন নাই আৰু এতিয়া আমি গৈ আছোঁ বলক আমি আহি আকৌ মানে আমি দুটা সলনি হৈ গ'লোঁ ইয়াক পিছত বহিব দিছোঁ কাৰণ ইয়াত লাইচেঞ্চ নাছিলে সেইকাৰণে টাউন পাওঁ হৈছোঁ কাৰণ ইয়াতে বহুত যান জঁটৰ সৃষ্টি হৈ আছে না সেইকাৰণে ভাবিলোঁ কি হেলমেটটো লৈ লৈছোঁ আৰু মই চলাম এতিয়া আৰু বলক আগুৱাই গৈ থাকোঁ নে কি কয় আৰু বন্ধুসকল এতিয়া আহি পালোঁ আমি তেলিপাৰা চকৰ দুৰ্গা মন্দিৰটো দেখাই দিলোঁ কিমান প্ৰস্তুতি কি ধুনীয়াকৈ বনাই লৈছে আৰু এতিয়া তেলটো ভৰাই লওঁ তাৰপিছত টাউনত সোমাই যাই থাকিম ধুনীয়াকৈ আৰু দেখাই থাকিম টাউনৰ পৰিৱেশ বলক আৰু এতিয়া টাউনত সোমাই আমি দেখাই দিছোঁ বাজাৰ ইণ্ডিয়া চাই লওক বাজাৰ ইণ্ডিয়া আৰু কাপোৰ চাপোৰবিলাক ইয়াতে লওঁ আমি বেছিখিনি আৰু এইবাৰ লোৱা নাই পূজাত এইবাৰ বেলেগত লৈছোঁ গতিকে আৰু এইফালে চাওক ৰিপ'জ মঙলদৈ মেইন টাউন মেইন পইণ্টত হয় এইখিনি বন্ধুসকল এইয়া বাইকবিলাক দেখিছেনে কি সুন্দৰকৈ থৈ দিছে শৃংখলাবদ্ধভাৱে থৈ দিছে আমাৰ মঙলদৈ কি ধুনীয়া একদম মানে যান জঁটৰ সৃষ্টি নহয় এনেকৈ থৈ দিছে এই ৰিক্সা চাইড জল্দি যাব দে আমাক আৰু এতিয়া চাইড দিলে ইয়া আৰু ইয়াত ৰখি গ'লোঁ কাৰণ আমাক যাব দিয়া নাই কোনোবাৰ গাড়ী আহি আছে We grew up a little too fast. I miss the days that we chill and relax. Where did the time go? It all passed. Now I need to go back. I had no worries but always had plans. The only thing I did was dig out the trash. Now it's much harder to laugh, hard to get up and then work on my craft. I need inspiration, don't need no validation. No more medication, just try some meditating. I don't need you to save me, feel like all of you hate me. Everything's been so hard with all the situations lately. I just need to numb the pain for a minute. I just wanna run away on vacation. I don't know what else to say now. I just need to numb the pain. বন্ধুসকল আৰু এইটো বস্তু খাই আছোঁ আমি বজাৰ কৰি ভাগৰ লাগিছে আৰু এইটো ভাই খাই আছে এতিয়া ব্যস্ত খাৱাত মই ব্যস্ত খাৱাত গতিকে আমি খাই লওঁ তাৰপিছত ঘৰত যাম এতিয়া আৰু বজাৰৰ কিছু দৃশ্য বন্ধুসকল এই কথা এটা হ'ল নহয় আজি ভিডিঅ' কৰিব গৈ পেলাই বহুত কিছুমান প্ৰব্লেম হৈ গ'ল আমাৰ এই আমি এটা বস্তু আনিছোঁ মঙলদৈ টাউনখনটো দেখালোঁ কিছু অংশ দেখাইছোঁ ভিতৰত মানে কিমান মানুহ আচৰিত পূজাৰ বজাৰ তাৰপিছত মঙলদৈ টাউনত বহুত কিবা কাম আছিল আমি এইবিলাক কামৰ কাৰণে ভিডিঅ' আমি কৰা নাই তাৰপাছত এটা বস্তু লৈ আহিছোঁ কাপোৰ কিনিব যায় আমি কাপোৰ নিকিনি গুচি আহিলোঁ কিছু কাপোৰ আৰু কিনিব লগা আছিল এটা পেণ্ট আনিছোঁ পেণ্টটো দেখাই দিওঁ এইটো পেণ্ট এটা জুম কৰি দেখাই দিছোঁ আৰু কি পেণ্টৰ সেইটো বাৰু নকওঁ কাৰণ পূজা বজাৰ কিবা কিবি ল'লোঁ আৰু এইটো লৈছোঁ আৰু এটা বস্তু লৈ আহিছোঁ আমি যে খাইছিলোঁ ষ্ট্ৰিং নে কি কয় এইটো ষ্ট্ৰিং এইটো খাই কিনে এই কোনোবা এটা মাত আছিলে সেইকাৰণে বুলি কৈছোঁ হা তাৰপিছত ঠিক আছে আৰু এইটো বস্তু লৈ আহিছোঁ কিয় জানে ইয়াত আছে 20 টকা দাম এইটোত আৰু 250 ml ধৰে বোলে আমাৰ ভিনি এটা আছে গাখীৰ দিয়ে আৰু এইটো দিম যায় ভিনিয়ে 1 পোৱা গাখীৰ দিব তাৰপিছত আৰু বটল দুটা ভিনিক দি দিম এই কিমান খোজ হ'ব গম পায় আৰু মই প্ৰতিটো কথা মই খোজ কৰাত মাথা মাৰি থাকোঁ এই সৰু বস্তু ইমান ডাঙৰ বস্তু দিব নালাগে খোজ কৰিবৰ কাৰণে এই সৰু বস্তুটো দিম খোজ কৰি দিম 1 পোৱা গাখীৰ খাম কি মজা নহয় জানো যিয়ে নহওক এই বজাৰ কৰা কিছু অংশ দেখালোঁ জানে বন্ধুসকল এইবিলাক বহুত কথা ক'লে কি হ'ব আৰু মেইন কথা মই ক'ব পাহৰি গৈছোঁ যে পূজা ক'ত চাম আমি নলবাৰীত চাম পূজা এইবাৰ
মই ইফালে চাই আছিলোঁ কিবা এটা গৈছে মানে এইটো কি কয় মণিকাৰা বুলি কয় এইটো বা কোনে কি কয় নাজানো আমাৰ ভাষাত মণিকাৰা যিয়ে নহওক আমি এইবাৰ পূজা চাম নলবাৰীত আৰু নলবাৰীত মোৰ লগত চাব এজন বিশেষ ব্যক্তি মোৰ ঘৰৰ ওচৰৰে হয় এই জিন্তু টিয়াৰ বিয়ে আৰু জিন্তু টিয়াৰ বিয়ে মোৰ লগত দেখা পাব নলবাৰীত আৰু চাই থাকিব ভিডিঅ'টো কেনেকুৱা হয় আগলৈকে মানে সেই ভিডিঅ'টো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু আকৌ লগ পাম জিন্তু টিয়াৰ বিয়েৰ লগত নেক্সট ভিডিঅ'ৰ সৈতে নলবাৰীত আৰু এতিয়ালৈ বাই